Hello everyone, welcome back to our channel. আৰু আজি আপোনালোকৰ আগত এটা ৰেচিপি আগবঢ়াম। হেতু হল পছলা আৰু ৰঙালাওৰ লগত গাহৰি মাংস। চাও আহক। পছলাটো এনেকৈ স্লাইস কে কাটি ল'ব লাগে ফাৰ্ষ্টত। তাৰ পিছত হাতেৰে অকমান মোহাৰি দিব লাগে এনেকৈ। তাৰ পিছত পছলাখিনি পানীত তিয়াই থৈ দিব লাগে, তাতে অলপ নিমখ দি পেলাই 5 মিনিট মান থৈ দিব লাগে। তেল অলপ কম পৰিমাণে দিব লাগে। এইটো আমাৰ গাহৰি মাংস আৰু ইয়াতে কাটি থোৱা চব্জিখিনি আৰু এইটোত জালুকৰ গুড়ি, পিঁয়াজ এটা আৰু জলকীয়া যদি বেছি খায় বেছিকৈ দিব আৰু আদা নহৰুৰ পেষ্ট। জিৰা ধনিয়া গুড়া অকমান দিয়া গৈছে ইয়াতে। প্ৰথমতে ৰঙালাওখিনি দি ল'ব লাগে অলপ, তাৰপিছত লৰাই দিব লাগে। তাৰপিছত পছলাখিনি দি দিব লাগে। আৰু এই ৰেচিপিটোৰ সিক্ৰেট ইনগ্ৰেডিয়েণ্টছ হ'ল দালি অলপ দি দিব লাগে, একদম সামান্য পৰিমাণৰ। তাৰপিছত গোটেইখিনি মিক্স কৰি দিব লাগে। একেবাৰে কম ফ্লেমত ঢাকি থৈ দিব লাগে। তাৰপিছত ঢাকোন খুলি অলপ লৰাই দিব লাগে। আৰু ঘৰতে আমি পিছা গুড়ি জলকীয়া অলপ দি দিব লাগে, 2 চামুচমান। আৰু পানী অলপ একদম মিনিমাম হেতাৰে পানী দি পেলাই অলপ সময় থৈ দিব লাগে। কম ফ্লেমত, একেবাৰে কম ফ্লেমত থৈ দিব লাগে। 5 মিনিটমান পিছত ঢাকোন খুলি আকৌ এবাৰ লৰাই দিব লাগে। ধুনীয়াকৈ মিক্স কৰি দিব লাগে গোটেইখিনি। তাতে একদম পানী দি দিব লাগে, এতিয়া সৰহকৈ পানী দি দিব লাগে আৰু ফুল ফ্লেমত উতলাব লাগে তৰকাৰীটো। Here it's ready! I can't forget the day we met. Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in